Hello guys, welcome to my YouTube channel Learning with Pitu. আজি 2023 বৰ্ষৰ আজি 23 ফেব্ৰুৱাৰী অসমীয়া প্ৰশ্ন কাকতখন হৈ গৈছে গতিকে মই অসমীয়া প্ৰশ্ন কাকতখনৰ মেট্ৰিকৰ যিবিলাক সাম্ভাব্য প্ৰশ্ন ইয়াত আহিছিল যিবিলাক প্ৰশ্ন আহিছিল সেইবিলাক মই ডিসকাস কৰিবলৈ লৈছো লগতে মই আপোনালোকক এটা ভিডিও আগবঢ়াইছিলো যিটোত আবেদন প্ৰতিবেদন আছিল ৰচনা আছিল আৰু ভাৱ সম্প্ৰসাৰণ কৰা আছিল তাৰ সকলোবিলাক প্ৰশ্ন আহিছে আৰু মই পাঠ্যপুথিৰ যিবিলাক সাম্ভাব্য প্ৰশ্ন আহিছিল সেইবিলাকো আহিবলৈ পাইছো দেখা পোৱা গৈছে প্ৰায় 90% প্ৰশ্ন আহিছে গতিকে মই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত মই সেই ভিডিও কিটা দি দিম আপোনালোকে প্ৰমাণ কৰি চাব পাৰে এতিয়া মই প্ৰশ্নসমূহৰ একাধিক্ৰমে প্ৰশ্নসমূহ ডিসকাস কৰিবলৈ লৈছো প্ৰথমটো প্ৰশ্ন আহিছিল এজন উদ্যোগী অৰ্থাৎ অন্টাৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এটো হৈছে এলা হজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি এটা হৈছে সমূহীয়া জীৱন আনটো হৈছে সন্যাসী ইয়াৰ প্ৰশ্ন আহিছে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন হ'ব আমি সকলোৱে জানো একতা নম্ৰতা সততা ধৈৰ্যপৰায়ণতা নিষ্ঠা আত্মবিশ্বাসী সকলোবিলাক গুণৰ প্ৰয়োজন হ'ব সকলো তাৰপিছত আহিছিল কোৱেশ্চন নাম্বাৰ 2 আহিছিল আৰ্টৰ বিপৰীত পন্থা দুটা কি এই প্ৰশ্নটো আহিবলৈ পাইছে আমি সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে এটা হৈছে উদ্দেশ্য কাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটো হৈছে উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা এটা মানে জাকজমকতাৰ সৃষ্টি আৰু আনটো সংযম আৰু আড়ম্বৰহীনতা এইটোৱে হৈছে উত্তৰ তাৰপিছত পাইছো আৰ্টৰ বিপৰীত তাৰপিছত চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক কোৰ পৰা অসমলৈ আহিছিল এই প্ৰশ্নটো যদি আমি চাওঁ এটো আমি পাওঁ যে চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল কুৰ্মী মুছৰ মুণ্ডা তেলেঙা হো ভূমিজ ওৰাং তাঁতী লোহাৰ আদি অসমৰ আদি বংশ মানে আদিৰ বংশধৰ এওঁলোক কোৰ পৰা আহিছিল বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল তাৰ পিছৰ প্ৰশ্নবিলাক আমি যদি চাবলৈ বিচাৰো 4 নম্বৰ প্ৰশ্নটো চাওক কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল চেৰন চেৰন হস্পিটালত বিছনাত শুই থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল এভাৰেষ্ট জয় কৰাৰ সপোনে তেওঁ মনত তীব্ৰ ৰূপ লৈছিল তাৰপিছত এটো 5 নম্বৰ প্ৰশ্নটো চাওক এই ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন উঠে যি হয় দেখা যাব কথাষাৰৰ বক্তা কোন এই কথাষাৰৰ বক্তা হৈছে অৰুণিমাৰ সিংহা কাক উদ্দেশ্য কৰি বক্তাই এই কথাষাৰ কৈছিল এটো মই নকওঁ অলপ দীঘল আছে আপোনালোকে এনো জানিবই এটো মই যেহেতু শৰ্ট কোৱেশ্চনখিনি ডিসকাস কৰিছিলো 7 নম্বৰ প্ৰশ্নটো আছে অৰণ্যৰ যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল এটো ৰঞ্জিত হাজৰিকা ছাৰক দিছিলে তাৰপিছত ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল এটো 1979 চনত প্ৰকৃতিৰ কোনবোৰ এইবিলাক 10 নম্বৰ প্ৰশ্নটো চাওক 10 নম্বৰ প্ৰশ্নটো শৰ্ট কোৱেশ্চন আহিছিল মাধৱদেৱৰ বৰগীতৰ মাজে কি ভক্তিৰ ভাৱ প্ৰকাশ হৈছে এটো দাস্য ভক্তিৰ ভাৱ প্ৰকাশ হৈছে তেওঁ দাসৰো দাস এনেকে দিয়ে লাষ্টত আসমানৰ কুতুবতৰ আদমৰ জাত ইয়াত আদম মানে কি ইয়াত আদম মানে হৈছে মানুহ আদমৰ মিনিংটো হৈছে মানুহ তাৰপিছত মাধৱদেৱৰ ৰচিত জুমুৰাসমূহৰ নাম লেখা আমি সকলোৱে জানো মাধৱদেৱে যিসমূহ জুমুৰা লিখিছে চৌধুৰা ভূমিল পিম্পৰা গছৰা ভূমিল বেলাটোৱা ভোজন বিহাৰ এইবিলাক আছিল তেওঁ জিগিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় আহিছে আজান ফকীৰ তেওঁ ক'ত তেওঁ জন্ম ক'ত হৈছিল বাকি এইবিলাক আপোনালোকে জানিছে তাৰপিছত মই দিছো খনক খনন্দ যোগী যাহাকো দিয়ে সকলো নিগমজাকে বিচাৰি নাপায় প্ৰসংগ সংগতি দৰ্শাই আহিছিলে মই কৈছিলে প্ৰথম চোৱা আৰু দ্বিতীয় চোৱাৰ ভিতৰত কোনোবা চোৱা আহিবই তাৰপিছত আছে প্ৰকৃতি কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে নৱকৃষ্ণলৈ দলে সাদৰি আনিছে বুলি কবিয়ে কৈছে অসমৰ হেংনাং ক'ত জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল কুকুৰীকণা আছিল তাৰপিছত প্ৰহসী কবিতাটোৰ সুৰম বাদ দিয়ক এইবিলাক প্ৰশ্ন তাৰপিছত 16 নম্বৰ প্ৰশ্নটোলৈ আহক ডাইৰেক্ট 16 নম্বৰ মই কৈছিলে বিয়া আৰু আহে তাৰপিছত খটো চাওক এইবিলাক সন্ধি ভাঙিবলৈ আছে ইত্যাদি ইতি যোগ আদি হয় ইত্যাদি উল্লেখ উদ্যোগ লেখ উল্লেখ সংসাৰটো হৈছে সংহাৰ তাৰপিছত আছে সংহাৰ আহিছে তাৰপিছত আছে গটো আছে তলৰ দিয়া বাক্যটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা মিছা কোৱাজনক সকলোৱে বেয়া পায় যি মিছা কথা কয় তেওঁ তেনেকৈ এইটো আপোনালোকে কি হ'ব এইটো আপোনালোকে গ নম্বৰ প্ৰশ্নটো কি হ'ব মই কৈ নিদু আপোনালোকে এইটো কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰ কিমান শুদ্ধ হৈছে তেতিয়া আমি জানিব পাৰিম তাৰপিছত ঘটো আছে ন আৰু খ হোৱাৰ কাৰণ উত্তৰায়ণ কণ্টক উত্তৰ শব্দৰ পিছত সদায় ঋৰ খৰ পিছত সদায় কি হৈছে দন্ত্যান মধ্যান হয় তাৰপিছত এইবিলাক চাব সুষমা কিয় হয় এইকেইটা আমি প্ৰথমটো উত্তৰায়ণটো মই কৈ দিছোঁ তাৰপিছত যথা স্থানত জ্যোতি চিহ্ন বহুৱা আছে দেউতাকে ছোৱালীজনী সুধিলে কমা আজি তুমি কি কৰিবা এটো ইনভাৰ্টেড কমা ভিতৰত লিখিব তাৰপিছত কুৱেশ্চন মাৰ্কৰ পিছত ইনভাৰ্টেড কমা ক্লোজ হ'ব তাৰপিছত প্ৰথম চটো আছে
তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। গাখীৰতে ম'হৰ খুটি, যাৰ অৰ্থ হৈছে মহাসুখ। মহাসুখ তাৰপিছত হৈছে টোপাই বুৰ মৰা মানে সমলি মিছা মাত। সমলি মিছা মাত মানে দূৰত। তাৰপিছত এইটো দ্বিতীয় চটো হৈছে বিস্তৃতি বিপৰীত শব্দ, এইটো সংকীৰ্ণ। সুখ্যাতিটো কুখ্যাতি, শুকৰটো কি হ'ব আপোনালোকে জনাব। যিহেতু এটা কৰিবলৈ কৈছে, যিকোনো এটা শব্দত প্ৰকাশ কৰা যি আগেয়ে হোৱা নাই, এইটো অভূতপূৰ্ব। গৰৈ মাছৰ সৰু সৰু পোৱালি পিপৰা হয়। আনৰ দোষ দেখা স্বভাৱ, এইটো চকু চৰহা হয়। তাৰপিছত আছে কলপতীয়াটো কলযোগ পতীয়া, কলপতীয়া হৈছে মৰমীয়ালটো মৰম যোগ ইয়াল, মৰমীয়াল প্ৰত্যয় ভাঙিলে। নবীনটো নতুন হয়, সমাৰ্থক শব্দ। বিপদটো সমস্যা, কটকীটো ৰাজদূত লিখিব পাৰে। চাওক ভাৱ সম্প্ৰসাৰণ কৰা, মই যিটো দিছিলোঁ সেইটোৱে আহিছে। তোমাৰ বিদ্যালয়ত খেলা ধূলাৰ কাৰণে অধিক সামগ্ৰী বিচাৰি, দেখিছে এইটো ডাইৰেক্ট কুৱেশ্যন আহিছে। মই কৈছোঁ যে আহিবই তোমাৰ বানপানীৰ। চাওক এইখিনি প্ৰশ্ন যিখিনি মই কৈছিলোঁ যেনেদৰে আহিছিলে তেনেদৰে আহিছে। ভাৱ সম্প্ৰসাৰণ কৰা, আবেদন প্ৰতিবেদন, আৰু যিখন ৰচনা আহিছিলে কমন পেলাই দিছোঁ মই আপোনালোকে পাৰিছে নিশ্চয়। তাৰপিছত আছে ভট্টদেৱৰ সম্পূৰ্ণ নাম, এইটো প্ৰশ্ন নম্বৰ 21 আহিছিলে। ভট্টদেৱৰ সম্পূৰ্ণ নাম আমি সকলোৱে জানো যে ভট্টদেৱৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি? আমি সকলোৱে জানো প্ৰিয়তমাৰ চিঠি। কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণি, যে মই কৈছিলোঁ সংখ্যকেইটা নাম আহি গৈছে। চাওক মই কোৱা কথা আহি গৈছে। কৃষ্ণই পাঞ্চজন্য বুজাইছিলে, অৰ্জুনে দেৱদত্ত, ভীষ্মই পৌণ্ডক আৰু যুধিষ্ঠিৰে অনন্ত বুজাইছিলে। আৰ্য শিক্ষাৰ পিছত এইকেইটা কৈ নিদিওঁ। তাৰপিছত দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিলে? 24 নম্বৰ প্ৰশ্নটো চাওক, মোহিনী ৰূপ ধাৰণ কৰিছিলে। কোন চনত অমিকাৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিলে? 1950 চনত হৈছিলে তেওঁ। এইবিলাক প্ৰশ্ন। তাৰপিছত চাইছোঁ উপসৰ্গ 27ৰ তলৰ বাক্যটো তলৰ কি আছে? উপসৰ্গ ব্যৱহাৰ, উপকাৰটো হৈ যাব। তাৰপিছত মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ, বা শুদ্ধকৈ লিখা। মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ, এইটো কি হ'ব? এইটো যদি শুদ্ধকৈ লেখা কি হ'ব? আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত খালী ঠাইত উপযুক্ত অনুসৰ্গ ব্যৱহাৰ বহুৱা দিছে। তুমি বৰষুণতে গ'লা চোন হ'ব এইটো। ঘৰটো আছে, তলত দিয়া যিকোনো এটা শব্দৰ এটাৰ সমাৰ্থক শব্দ লিখা। উপাসনা আৰু অনন্তকাল মানে হৈছে কি? চিৰকাল, আৰু উপাসনা মানে প্ৰাৰ্থনা কৰা। তাৰপিছত আহি মানে আহি, পোহাই লোৱা মানে পোৱালে। তাৰপিছত চন্দ্ৰচক লেচাৰী আহিছে, এইকেইটাই হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। সকলোবিলাক প্ৰশ্ন মই প্ৰায় ডিছকাছ কৰিছিলোঁ। প্ৰায় প্ৰশ্ন মই দিয়া কমন আহিছে। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক। চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক। ধন্যবাদ। জয় অসম।